ওই গেলা পৰীক্ষাটো কেনেকুৱা হ'ল? কি কবি আৰু মই ফেল কৰিলো। তই পাছ কৰিলি নে ফেল কৰিলি? মই পাছ কৰিলোঁ। তেনেহ'লে আমাক পাৰ্টি লাগিব। ঘৰত নহয়, হোটেলত দিব লাগিব পাৰ্টি। দে তই ওলাই আহ, আমি কেইটা ওলাই গৈছো এইফালৰ পৰা। ঠিক আছে দে, তই টাউনলৈ ওলাই আহ, মই গৈ আছো। অ মা শুনচোন, মই অলপ ওলাই যাওঁ। ক'লৈ যাওঁ? মোৰ লগৰকেইটাই হোটেলত পাৰ্টি খুজিছে, ময়ো পাৰ্টি কৰিবলৈ যাওঁ। দে হ'ব দে, যা সোনকালে আহিবি কিন্তু। হ'ব সোনকালে আহিম। জহানি যোৱা, নিজেতো পাছ কৰিব নোৱাৰিলি, এতিয়া লোকৰ পাৰ্টি খাব যাওঁ। বাপেকে কৈছিল যদি তই পাছ কৰা হ'লে কলেজ যাবলৈ বাইক এখন লৈ দিম বুলি। এতিয়া লাভ পইচা এটাও নাপাওঁ। ঐ পাদুৱা, আজিতো গেৰাত নাই, তই এনেই চিপচ। আজিতো ভালকে খৰচাটো কৰাহে এৰিম। হ'ব চিন্তা নকৰিবি, যিমান খাওঁ খা, পইচা কথা চিন্তা নকৰিবি। আজি ভাই হাঁহি হাঁহি পইচা দিব। তেতিয়াহ'লে আজি পাৰ্টিটো ভালকে খাব লাগিব আৰু। ভালকে দবাই খাব লাগিব আজি। খা খা, কিমান কি খাওঁ খা। আজি বাপেকে তাক বহুত পইচা খৰচা কৰে। তহঁতি খাচোন দেই, মোৰ পেটটো অলপ এইকেইদিন বেয়া হৈ আছে, মই হাগি আহোঁগৈ। যা 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 সোনকালে যা, নহ'লে ইয়াতে যাব এতিয়া। দে হ'ব দে, মই পটককৈ কৰি আহোঁগৈ দেই। দাদা, আমাৰ বিলটো কিমান হ'ল? বেছি হোৱা নাই, মাত্ৰ 5,000 টকা। কি? দাদা, বিলটো মোৰ লগৰ কেইজনে দিব। মোৰ ইমাৰ্জেঞ্চি কাম এটা ওলালে, সেইকাৰণে মই যাওঁ এতিয়া। হ'ব, যিকোনো এজনে দিলেই হ'ল। ঠিক আছে। কি ইমান দেৰিলৈকে নাই অহা যে? তাকে কথাটো ময়ো মন কৰিছোঁ। আহিব ৰ, হাগিবহে গৈছে অকণমান। তোমালোকৰ হ'ল আৰু, এতিয়া উঠা তোমালোকে, বেলেগ কাষ্টমাৰ আহি আছে। ইমান সময় নষ্ট কৰিব নালাগে, উঠা উঠা। দাদা আমাৰ বিল 5,000 হ'ল, দিয়া আৰু যোৱা। কি? দাদা মোৰ ওচৰত পইচা নাই, লগতেহে পাৰ্টি দিছিল। আমি তই মতা কাৰণে আহিছোঁ দেই, আমাক নেপেলাবি আকৌ। বৈ আমি কিবা যাংগে বৈ। বৈ। এতিয়া তোমাৰ লগৰকেইটাতো গুচি গ'লে, এতিয়া তুমিয়ে দিব লাগিব পইচা। দাদা সঁচাকে মোৰ ওচৰত পইচা নাই। তেতিয়াহ'লে কি কৰিব লাগে মই ভালকে জানো। লগৰ ইয়াক নি কিনে বাচন বৰ্তন ধুবলৈ দে। চালা দুখতে দুখ, এনেই মেট্ৰিক ফেলৰ টেনশ্যন, আকৌ মই হোটেলত বাচন বৰ্তন ধুবলৈ পাইছোঁ। নাই ভাই নাই, আজিৰ পৰা তহঁতৰ লগত কেতিয়াও পাৰ্টি নকৰোঁ। ভাল শিক্ষা এটা পাই গ'লোঁ আজি। চালা মোক পাৰ্টি খোজা, পাইছ মাছলা।